নমস্কাৰ জনাইছোঁ। অহা 22 তাৰিখে এই বিটিআৰৰ পৰিষদীয় নিৰ্বাচন মনত আছে নে? 22 তাৰিখ বুলি ভোট দিবৰ কাৰণে ৰেডি আছে? কাক ভোট দিব? ভজনক। কাক ভোট দিব? কাকে ভোট দিবেন? পদুমে ভোট দিবেন। ছেলেটা তো সুন্দর ছেলে না, দেখতে ভালো লাগে দেখতে, জোরদার ছেলে। কাজ করতে পারবো তো? কাম কৰিব পাৰিব? তেতিয়াহ'লে মোৰ লগত একেলগে কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত। শিকাই দিছে বুলি মই ঘোষণা কৰিলোঁ। মণ্ডল আৰু প্ৰাঞ্জল মণ্ডল বিটিআৰত চাৰিওফালে অকল পদুমে ফুলিছে। যলৈকে গৈছোঁ ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনত ৰাইজ ওলাই আহিছে। আজি মই গোটেই দিনটো তামোলপুৰ জিলাৰ বিভিন্ন স্থানলৈকে গৈছিলোঁ, এতিয়া নাগৰিজুলিলৈ আহিছোঁ আৰু 2-এখন সভা আছে। চাৰিওফালে কেৱল ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলৰ জয় জয় মই। গতিকে মই তামোলপুৰবাসী ৰাইজক ধন্যবাদ দিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি যি ধৰণৰ আস্থা বিশ্বাস দেখুৱাইছে, সঁচাকৈ আমি অভিভূত হৈছোঁ। নাগৰিজুলি পৰিষদীয় সমষ্টিত আমাৰ প্ৰাৰ্থী লক্ষী দাস ওৰফে ভজন দাস বিপুল ভোটত বিজয়ী হ'ব এটা সুন্দৰ পৰিৱেশ আজি দেখিছে। এই অঞ্চলতো ৰাইজ হিলদল ভাঙি ওলাই আহিছে। ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যে এইবাৰ বিটিআৰত বিজেপি চৰকাৰ হ'ব লাগিব। ট্ৰিপুল ইঞ্জিনৰ চৰকাৰ ইয়াত প্ৰয়োজন আছে। সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ সুৰক্ষা ইত্যাদিৰ স্বাৰ্থতে আমাৰ ইয়াতে ভাৰতীয় জনতা পাৰ্টীৰ অত্যন্ত প্ৰয়োজন আছে আৰু মই ভাবোঁ ৰাইজে এই কথাখিনি উপলব্ধি কৰি এইবাৰ ভাৰতীয় জনতা পাৰ্টীক বিপুল ভোটত বিজয়ী কৰিব। ইয়াত চাওক, গোটেই বিটিআৰত 26টা জনগোষ্ঠী আছে। প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজৰ সমান অধিকাৰ পাব লাগিব। প্ৰত্যেক জনগোষ্ঠীয়ে ইয়াত নিজকে প্ৰথম শ্ৰেণীৰ নাগৰিক বুলি ভাবিব লাগিব। ইয়াত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব আৰু সেই লক্ষ্য আগত ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে আজি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আৰু মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ইয়াত থকা প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰে নিজৰ সম অধিকাৰ, নিজৰ প্ৰাপ্যখিনি সুন্দৰভাৱে পাব। বিজেপিয়েতো সকলো জাতি জনগোষ্ঠীক সুৰক্ষা দিয়ে, সকলো জাতি জনগোষ্ঠীক সম অধিকাৰ দিয়াটোৱে বিজেপিৰ দায়িত্ব আৰু বিজেপি সেই দায়িত্ব কৰি আহিছে আৰু বিটিআৰতো সেই দায়িত্বই কৰিব। চাওক, কোনে কি ক'ব নিৰ্বাচনৰ সময়ত নিজৰ কথা কৈ থাকিব, কিন্তু বিটিআৰৰ ৰাইজে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইয়াতে এখন বিজেপি দলৰ চৰকাৰ বিচাৰিছে। মই সেই পৰিৱেশটো ইয়াত দেখিছোঁ। অজস্ৰ দল আহিব। এইবিলাক দল, বহুত দল ইয়াতে আছে। এনেকুৱা দল নামো আপুনি সোধা নাই। অলপ আগতে মই গড়েশ্বৰত কংগ্ৰেছৰ কোনোবা এজন আহা বুলি কৈছিলে, যে কংগ্ৰেছ তাতে বিচাৰিয়ে নাপায়। ঔষধত লাগিলেও কংগ্ৰেছ বিচাৰি নাপায়। কেতিয়াবা যে ঔষধত কিবা বস্তু লগা হয়, তেনেকৈ যদি কংগ্ৰেছ এজন ঔষধতো লাগে তেতিয়াও গড়েশ্বৰত বিচাৰি নাপায়। কিন্তু তাৰ মাজতো নিৰ্বাচনৰ সময়ত প্ৰচাৰ চলাবলৈ কোনোবা আহিছে। হিউজ ব্যৱধান, বিপুল ভোটৰ ব্যৱধানত এইবাৰ আমি জিকিম।